মনৰ আনন্দৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই হৈছে বিহু। বিহু অসমীয়া জাতিৰ প্ৰাণ, প্ৰাণৰ স্পন্দন। ই অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ সাহ। এই সাহসক বুকুত বান্ধি প্ৰতিজন অসমীয়াৰ হিয়াৰ আপোন বিহুটো উলহ মালহেৰে উদযাপন কৰি অসমীয়া জাতিৰ জাতীয়ত্ব পৰিচয় দি আহিছে। বিগত সময়ৰ দৰে এইবাৰো অতি উলহ মালহেৰে বিভিন্ন ঠাইত বিহু উদযাপন হৈছে। গাঁৱৰ বিহু নগৰলৈ গুচি গ'ল, গাঁও চন পৰি ৰ'ল। এয়া এক অভিযোগ। তথাপি আমাৰ সেই অভিযোগক খণ্ডন কৰি আমি আপোনালোকলৈ আগবঢ়াইছোঁ এক বৰ্ণিল বিহু, য'ত ভোগদৈ পাৰত আমি সকলো ৰাইজ সমবেত হৈ এক মনৰ উল্লাস আনন্দৰ আত্মপ্ৰকাশ ঘটাই এক সক্ৰিয় বৈশিষ্ট্যৰে আমি আপোনালোকলৈ এক সুন্দৰ বিহু নিবেদন কৰিছোঁ প্ৰভাত শইকীয়া ক্ৰিয়েশ্যনে। আশা কৰোঁ এই বিহু চাই আপোনালোকে নিশ্চয় ভাল পাব। আমি ইয়াত কোনো কৃত্ৰিমতা নাই, মনৰ স্বতঃস্ফূৰ্ত আনন্দ প্ৰকাশৰ আত্মপ্ৰকাশ ঘটিছে এই বিহুত। নিশ্চয় আপোনালোকে এই ভিডিঅ' চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক এনেধৰণৰ অনুষ্ঠানবোৰ আপোনালোকলৈ আগবঢ়াবলৈ সুযোগ দিব বুলি আশা কৰিছোঁ। আহক আমি এতিয়া আমাৰ সেই বৰ্ণিল ভিডিঅ'টিৰ মাজলৈ যাওঁ। Bihuti